নমস্কাৰ ষ্টুডেণ্টছ, পুনৰবাৰ আছাম জ্ঞান গেমৰ ইউটিউব চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। চ' আজি আমি আলোচনা কৰিব গৈ আছোঁ ক্লাছ 10ৰ যিটো নেকি হিষ্ট্ৰী পাৰ্ট আছে, ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰী পাৰ্ট 3 নং পাঠ 3 সম্পূৰ্ণ MCQ লৈ আহিছোঁ। আমি অলৰেডি ইয়াৰ চেপ্টাৰ 1 আৰু চেপ্টাৰ 2টো কৰা হৈছে। তোমালোকে ডেছক্ৰিপশ্যনত গৈ চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংক দি দিয়া হৈছে। অ'কে, চ' আজিৰ আমাৰ প্ৰথম কুৱেশ্যনত আছে, ডেছ চনত অসমত ইংৰাজী দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল বা নিষিদ্ধ কৰিছিল। হ'ল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ 1843 চনত। এইটো তোমালোকৰ HSLC এক্সাম 2024ত আহিছে। অ'কে, ভালকৈ চাই ৰাখিবা। কুৱেশ্যন নম্বৰ 2ত দিয়া আছে, কেনিয়াসকল কোন আছিল? কেনিয়াসকল কোন আছিল? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, মাৰোৱাৰী সুদসুৰ মহাজন শ্ৰেণী। কুৱেশ্যন নম্বৰ 3 দিয়া আছে, মফদ মিলছ কোন আছিল? অপশ্যন এ দিয়া আছে শিৱসাগৰ উপায়ুক্ত, বি নগাঁৱৰ সহকাৰী উপায়ুক্ত, চি কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। মফদ মিলছ অসমলৈ আহিছিল কিমান চনত আহিছিলে? মফদ মিলছ অসমলৈ আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি 1853 চনত। কুৱেশ্যন নম্বৰ 5ত দিয়া আছে, 1857 চনত বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কাক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল? কাক আছিলে? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, কন্দৰ্পেশ্বৰ সিংহক। কুৱেশ্যন নম্বৰ 6ত দিয়া আছে, অসমত 1857 চনৰ ব্ৰিটিছৰ বিৰুদ্ধে নেতৃত্ব দিছিল কোনে আছিলে? অপশ্যনবোৰ চাই লোৱা। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, মণিৰাম দেৱান। কুৱেশ্যন নম্বৰ 7ত দিয়া আছে, আহোম কোঁৱৰ কন্দৰ্পেশ্বৰ সিংহক জেইলত ৰখা হয়। কোনটো জেইলত ৰখা হৈছিলে? বৰ্ধমান, আলিপুৰ, ঢাকা, আন্দামান। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, বৰ্ধমান জেইলত ৰখা হৈছিলে। কুৱেশ্যন নম্বৰ 8ত দিয়া আছে, কোন চনত ব্ৰিটিছ মণিৰাম দেৱানক চিৰস্থাৰ ৰাজহৰ হিচাপ ৰক্ষক হিচাপে যোৰহাটত নিযুক্তি দিয়ে? 1828 চনত আছিলে। অ'কে, কুৱেশ্যন অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 9ত দিয়া আছে, মণিৰাম দেৱানৰ পৰিয়ালে পুৰুষানুক্ৰমে ভোগ কৰি অহা ৰাজহৰ দায়িত্বৰ পৰা কোন ব্ৰিটিছ বিষয়াই বঞ্চিত কৰিছিল? কোন আছিলে? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, কেপ্টেইন হলৰয়ডে। কুৱেশ্যন নম্বৰ 10ত দিয়া আছে, মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, মধু মল্লিক। মণিৰাম দেৱানৰ বিচাৰ কৰিছিল কোনে? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, কেপ্টেইন হলৰয়ডে। অ'কে, কেপ্টেইন হলৰয়ড। কুৱেশ্যন নম্বৰ 12ত দিয়া আছে, মণিৰাম দেৱানক গ্ৰেপ্তাৰ কৰি প্ৰায় 2.5 মাহ ৰখা হৈছিল। ক'ত ৰখা হৈছিলে? আলিপুৰ জেইলত। অ'কে, আলিপুৰ জেইলত ৰখা হৈছিলে, কিন্তু ইয়াক ক'ত ফাঁচি দিয়া হৈছিলে? যোৰহাটত ফাঁচি দিছিলে। অ'কে, সেইটো কুৱেশ্যনত পাবা, সেইটো চাই থাকিবা। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ। কুৱেশ্যন নম্বৰ 13ত মণিৰাম দেৱানক ৰাজহুৱাকৈ ফাঁচি দিয়া হয় কিমান চনত আছিলে? 1858 চনৰ 26 ফেব্ৰুৱাৰী। অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 14ত দিয়া আছে, কাৰাগাৰত মণিৰাম দেৱানক ফাঁচি দিয়া হয়, ক'ত দিছিলে? যোৰহাটত দিছিলে। অ'কে, কুৱেশ্যন নম্বৰ 15ত দিয়া আছে, মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচী কাঠত লগা হৈছিল? মণিৰাম দেৱানৰ লগতে কাক আছিলে? পিয়লি বৰুৱা আছিলে। অ'কে, অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 16, ব্ৰিটিছে কোন চনত টিকট প্ৰৱৰ্তন কৰিছিল? 1858 চনত। কুৱেশ্যন নম্বৰ 17, লেফটেনেণ্ট ছিংগাৰ আছিল কোন আছিল? আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ চি, নগাঁৱৰ সহকাৰী উপায়ুক্ত। কুৱেশ্যন নম্বৰ 18ত কোন চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল? অপশ্যনবোৰ চাই লোৱা। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, 1860 চনত। কুৱেশ্যন নম্বৰ 19ত ফুলগুৰি ধাবা কেতিয়া সংঘটিত হৈছিল? ফুলগুৰি ধাবা 1861 চনত। অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 20ত দিয়া আছে, ফুলগুৰিৰ কৃষক বিদ্ৰোহ হোৱা কৃষকৰ সংখ্যা আছিল কিমান আছিলে? অপশ্যনবোৰ চাই লোৱা। শুদ্ধ উত্তৰ হ'ব 54 জন। কুৱেশ্যন নম্বৰ 21, ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? অপশ্যনবোৰ চাই লোৱা। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, 1893 চনৰ
24 ডিচেম্বৰত। কুৱেশ্যন নম্বৰ 22 দিয়া আছে লাচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি। অ'কে, 1894 চনৰ 21 জানুৱাৰী। কুৱেশ্যন নম্বৰ 23 দিয়া আছে পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? পথৰুঘাটৰটো কেতিয়া হৈছিলে আমাৰ 1894 চনত জানুৱাৰী 26, 28 লৈ। কুৱেশ্যন নম্বৰ 24 দিয়া আছে 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল কোনে দিছিলে? উকিয়াং নংবাহে। 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্বত কোনে দিছিল সেইটো? শুদ্ধ উত্তৰ হৈ যাব সম্বোধন কছাৰী। সেইটো তোমালোকৰ HSLC এক্সামত অলৰেডি আহিছে। অ'কে, 2024ত আহিছে, সেইটো চাই ল'বা। কুৱেশ্যন নম্বৰ 26 দিয়া আছে 1857 চনৰ বিদ্ৰোহ দমনৰ নামত 1857-58 চনত ব্ৰিটিছ চৰকাৰৰ ঘটি বাজেট লৈ বৃদ্ধি পাইছিল। কিমানলৈ বৃদ্ধি পাইছিল? সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ বি, 14 মিলিয়ন পাউণ্ডলৈ। অ'কে, কুৱেশ্যন নম্বৰ 27 দিয়া আছে 1878 চনত নগাসকলে কোনগৰাকী ব্ৰিটিছ বিষয়াক তেওঁৰ নিৰাপত্তিসহ হত্যা কৰি স্বাধীনতাৰ প্ৰতি পোহৰ পৰিচয় দিছিল? কোন আছিলে সেইটো? অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ, ডামাণ্টক। কুৱেশ্যন নম্বৰ 28 দিয়া আছে ব্ৰিটিছ চৰকাৰৰ ৰাজহ সংগ্ৰহৰ ব্যৱস্থাৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰিছিল। কাক ক্ষতিগ্ৰস্ত কৰিছিলে? অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ, সাধাৰণ প্ৰজা তথা কৃষকসকলক। কুৱেশ্যন নম্বৰ 29 চোৱা আফু খেতি কৰা সম্পূৰ্ণ বন্ধ কৰি দিছিল কেতিয়া আছিলে? 1861 চনত। ইহঁতৰ যেতিয়া নেকি ফুলগুৰি ধাবা যে কৃষক বিদ্ৰোহ হৈছিলে তেতিয়া 1861 চনত বন্ধ কৰি দিছিলে। অ'কে, কুৱেশ্যন নম্বৰ 30 দিয়া আছে দেশ চনত মণিপুৰ সিংহাসন লাভ কৰা ৰাজ পৰিয়ালৰ সদস্যসকলৰ মাজত এক গৃহকন্দলৰ সৃষ্টি হৈছিল। কেতিয়া আছিলে? 1890 হৈ যাব আমাৰ শুদ্ধ উত্তৰ, অপশ্যন নম্বৰ ডি, 1890। অ'কে, ইয়াত 1890 দুটা হৈ গ'ল, যিকোনো এটা দিলে হৈ গ'ল, ডি বা এৰ ভিতৰত দুটা। অ'কে, কুৱেশ্যন নম্বৰ 31 দিয়া আছে ব্ৰিটিছৰ শাসনকালত সংঘটিত পাহাৰীয়া জনজাতীয় বিদ্ৰোহৰ কেন্দ্ৰস্থল আছিল। কোন আছিলে? কেন্দ্ৰস্থল কোনটো আছিলে? আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ, মাইবং। অ'কে, অপশ্যন নম্বৰ এ, মাইবং। কুৱেশ্যন নম্বৰ 32 দিয়া আছে মণিপুৰী গণ অভ্যুত্থানৰ মহানায়ক আছিল কোন আছিলে? আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ ডি, সেনাপতি টিকেন্দ্ৰজিৎ। কুৱেশ্যন নম্বৰ 33 দিয়া আছে ব্ৰিটিছসকলে টিকেন্দ্ৰজিতৰ মূৰৰ দাম ঘোষণা কৰিছিল। মূৰৰ দাম, অ'কে, কিমান টকাত? 5000। অ'কে, অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 34 দিয়া আছে অসমৰ চিফ কমিছনাৰ JW কুইণ্টনক চনত হত্যা কৰা হৈছিল। কোন চনত হত্যা কৰা হৈছিলে? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ, 1890 চনত। অ'কে, তাৰপিছত চোৱা 35 কুৱেশ্যনত অসমৰ চিফ কমিছনাৰ JW কুইণ্টনক কোনে হত্যা কৰিছিল? কোনে হত্যা কৰিছিলে? আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ, মণিপুৰীসকলে হত্যা কৰিছিলে। কুৱেশ্যন নম্বৰ 36 চোৱা ব্ৰিটিছৰ কৰতলীয়া আহোম ৰজা আছিল কোন আছিলে? পুৰন্দৰ সিংহ আছিলে। অ'কে, অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ। ষ্টুডেণ্টসকল যদিহে তোমালোকে ভিডিঅ'টো চাই আছা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আশা কৰিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো লাইক কৰি দিলা। এতিয়া 37 কুৱেশ্যনত চোৱা মণিৰাম দেৱানক ফাঁচি দিয়া দিনটো আছিল কোনটো আছিল? 26 জানুৱাৰী, ফেব্ৰুৱাৰী আছিলে, 26 ফেব্ৰুৱাৰী আছিলে। অ'কে, তাৰপিছত দিয়া আছে জয়ন্তীয়া ৰাজ্য ইংৰাজলৈ হাতলৈ যায়। জয়ন্তীয়া ৰাজ্য কেতিয়া ইংৰাজলৈ হাতলৈ গৈছিলে? আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ চি, 1835 চনত। অ'কে, কুৱেশ্যন নম্বৰ 39 দিয়া আছে গোবিন্দ চন্দ্ৰ ৰজা আছিল। গোবিন্দ চন্দ্ৰ ক'ৰ ৰজা আছিলে? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ, মণিপুৰৰ। কুৱেশ্যন নম্বৰ 40 চোৱা অসম ব্ৰিটিছৰ অধীনলৈ আহিছিল কেতিয়া? অসম ব্ৰিটিছলৈ অধীনলৈ আহিছিল কেতিয়া আহিছিলে? অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ, 1826 চনত। 1826 চনত। অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফত মিলছক আৰ্হি লিখিছিল? আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ ডি, আনন্দৰাম ঢেকিয়াল ফুকন। কুৱেশ্যন নম্বৰ 42 দিয়া আছে ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠাইছিল? কেতিয়া পঠাইছিলে? অপশ্যনবোৰ চোৱা, আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ চি, 1946 মাৰ্চ মাহত।
কুৱেশ্যন নম্বৰ 43 দিয়া আছে চৰকাৰে বন্ধ কৰা খেতি যাৰ বাবে ফুলগুৰিত হাবা হৈছিলে কি খেতি আছিলে আফু খেতি আমি আগত পাইছিলোঁ নহয় অলপ আগত আফু খেতিৰ বাবে কুৱেশ্যন নম্বৰ 44 দিয়া আছে ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ সময়ত তাৰ সহকাৰী উপায়ুক্ত আছিল কোন আছিলে সহকাৰী উপায়ুক্ত আছিলে অপশ্যনবোৰ চোৱা লেফটেনেণ্ট সিংগাৰ মেক কেভ জি ডি শ্বাৰ আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ বি মেক কেভ অ'কে কুৱেশ্যন নম্বৰ 45ত চোৱা নগাঁৱৰ সহকাৰী উপায়ুক্ত লেফটেনেণ্ট সিংগাৰৰ মৃতদেহটোক পেলাই দিয়া নদীখন কোনটো আছিলে সেইটো হৈ যাব কলং নদী কুৱেশ্যন নম্বৰ 46ত চোৱা পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত জিলাধিপতি আছিল কোন আছিল জিলাধিপতি কৃষক বিদ্ৰোহ যেতিয়া হৈছিলে তেতিয়া জিলাধিপতি আছিলে আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ বি জে ডি এণ্ডাৰছন কুৱেশ্যন নম্বৰ 47ত চোৱা উত্তৰ ভাৰতত যেতিয়া বিদ্ৰোহ আৰম্ভ হৈছিল তেতিয়া ইংৰাজ সৈন্যৰ অসমত থকা ৰেজিমেণ্টৰ সংখ্যা আছিল কিমান আছিলে দুটা হ'ব অ'কে অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 48ত দিয়া আছে অসমত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল অ'কে তোমালোকে সেইটো কমেণ্টত জনাই দিয়া অ'কে সেইটো ইম্পৰ্টেণ্ট হয় কমেণ্টত জনাই দিয়া তোমালোকে ইয়াৰ এনচাৰটো কমেণ্টত জনাই দিয়া অ'কে চ' আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো লাইক কৰিছা তোমালোকে সকলোৱে বহি কলম উলিয়াই পূৰা নোট কৰি ৰাখিবা ঠিক আছে যদিহে তোমালোকে ইয়াৰ PDF লাগে তেতিয়াহ'লে PDF লাগিলে মোক কমেণ্টত জনাই দিবা আৰু তোমালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'বা ঠিক আছে মই সম্পূৰ্ণৰূপে তোমালোকক PDF প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম চ' আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ সকলোৱে ধন্যবাদ